Hello friends, this is Jugantar stars Gokul, the romantic jockey. So বন্ধুসকল কেনে আছে ভালে আছে নে আশা কৰো যে আপোনালোক সকলো ভালে আছে নহয় জানো সো বন্ধুসকল আজি আপোনালোকক লৈ আহিছো এখন নতুন চিঠি কোনে আমালে কি পঠাইছে আমি জানো আহোচোন আজিৰ আমাৰ এই মনৰ কথা অনুষ্ঠানত নহয় জানো আপোনালোকে যদি আমাৰ এই মনৰ কথা অনুষ্ঠান যদি ভাল পায় তেনেহলে আপোনালোকৰ যদি মনৰ কথা থাকে আমালৈ পঠাবলৈ নাপাহৰিব আমাৰ www.rjokul.com ৱেবছাইটত গৈ পেলাই সো বলক বন্ধুসকল আজি আমাৰ মনৰ কথা অনুষ্ঠানৰ চিঠিখন পঢ়োৱা হওক নমস্কাৰ গকুল দাদা মোৰ নাম সুমি বৈশ্য সাংসাৰীৰ পৰা আশা কৰো আপোনাৰ ভাল মোৰ ভালেই দিয়া ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো আশা কৰো আপোনাৰ কণ্ঠত মোৰ বান্ধৱীলে লিখা কথাখিনি উপস্থাপন কৰিব মোৰ বান্ধৱীৰ নাম কৰিশ্মা মৰমতে মই তাই পোৱালি বুলি কওঁ জীৱনত বিভিন্ন ধৰণৰ মানুহ আহে আৰু যায় তাৰ মাজত কিছু সংখ্যক মানুহ এনেকুৱা থাকে হয়তো তেওঁ নাথাকিলে নিজক বৰ অকলশৰীয়া দুৰ্ভোগী যেন অনুভৱ হয় খুব কম দিনৰ ভিতৰত আমাৰ মাজত ইমান দূৰত্ব আহিল যে আজি তই মোৰ চিনাকি হৈও অচিনাকি নাজানো মোৰ ভুল ক'ত মোৰ বাবে আজি দিন মাহ পাৰ হ'ল কিন্তু তোৰ অভিমান শেষ হোৱা নাই তোৰ স্মৃতিবোৰে কেতিয়াবা বহুত আমনি কৰিও পোৱালি আশা কৰোঁ আমাৰ মাজৰ দূৰত্ববোৰ সোনকালে নাইকিয়া হয় যেন মিছ ইউ পোৱালি তোৰ মৰমৰ সুমি ধন্যবাদ সুমি তোমাৰ এই চিঠিখনৰ বাবে আৰু আশা কৰোঁ তোমাৰ আৰু কৰিশ্মাৰ মাজত যি এক দূৰত্ব আহিছে সেই দূৰত্ব অতি সোনকালে যেন নোহোৱা হৈ যায় আৰু কৰিশ্মাই অৰ্থাৎ তোমাৰ পোৱালীয়ে যেন বুজি পায় যে তুমি তেওঁক কিমান মিছ কৰি আছা কৰিশ্মা তুমি যদি আজিৰ আমাৰ এই প্ৰগ্ৰামটো শুনি আছা তেনেহ'লে মই তোমাক ক'ম যে তোমাৰ সুমিয়ে তোমাক বহুত মিছ কৰি আছে চ' প্লিজ তুমি তেওঁৰ সৈতে কথা পতা আৰম্ভ কৰা তেওঁক বেয়া পাই নাথাকিবা যি তোমালোকৰ মাজত এক ভুল বুজাবুজি হৈছিল সেই ভুল বুজাবুজি দূৰ কৰি তোমালোকৰ মাজৰ সেই পুৰণা বন্ধুত্ব আকৌ ঘূৰাই আনা মই তাৰে আশা কৰিলোঁ চ' বন্ধুসকল আজি আমাৰ এই প্ৰগ্ৰামটো কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্টছ কৰিব নাপাহৰিব আৰু যদি আপোনালোকৰো এনেকুৱা মনৰ কথা আছে তেনেহ'লে আমাৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব আমাৰ www.rjokul.com ৱেবছাইটত গৈ পেলাই চ' বন্ধুসকল এতিয়ালৈ ৰাখিছোঁ যদি আপোনালোকে এতিয়ালৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আপোনালোকে যদি এতিয়ালৈ আমাৰ নতুন এটা কবিতা যাৰ নাম হৈছে তই আঁতৰি গলি হিয়ৰ সেন্দুৰ আঁকি সেই কবিতাটো আপোনালোকে যদি এতিয়ালৈ শুনা নাই তেনেহ'লে শুনিব নাপাহৰিব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্টছ কৰিব নাপাহৰিব আৰু বন্ধুসকল মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব সকলোতকৈ যদি আগতে আপোনালোকে আমাৰ কি নতুন প্ৰজেক্ট আহি আছে আৰু বিহাইণ্ড দ্য চিনৰ কিছুমান কথা জানিবৰ কাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব অ'কে চ' বন্ধুসকল এতিয়ালৈ ৰাখিছোঁ বাই বাই চি ইউ চুন